এচামুচ খাদ্যই 100 বছৰৰ কেলছিয়ামৰ অভাৱ পূৰণ কৰিব। প্ৰিয় দৰ্শক, আমাৰ শৰীৰত 99% কেলছিয়াম সংৰক্ষিত হয় হাড় আৰু দাঁতত। বাকী 1% পোৱা যায় তেজ, পেশী আৰু কোষবিলাকত। ৰাতিপুৱা শোৱাৰ পৰা উঠিবলৈ যদি কষ্ট হয় বা কঁকাল বিষায়, তেন্তে বুজিব যে আপোনাৰ কেলছিয়ামৰ অভাৱ হৈছে। আৰু যেতিয়াই কেলছিয়ামৰ অভাৱ হয়, তেতিয়াই আমি মাছ, মাংস, কণী, গাখীৰ এইবোৰ খাই থাকোঁ। আচলতে কি সঁচাকৈয়ে এই খাদ্যবোৰে সম্পূৰ্ণৰূপে কেলছিয়ামৰ অভাৱ পূৰণ কৰিব পাৰে? এটা কথা মনত ৰাখিব, কেলছিয়ামৰ অভাৱ হ'লে কিন্তু চুলি আৰু নখৰ সমস্যাও আৰম্ভ হৈ যায়। ছালৰ সজীৱতাও নষ্ট হয় কেলছিয়ামৰ অভাৱ হ'লে। মনত ৰাখিব, কেলছিয়ামৰ প্ৰয়োজন হয় সংকোচনৰ মাধ্যমেৰে অংগৰ চলনত, হৃৎপিণ্ডৰ সংকোচনত আৰু স্নায়ুতন্ত্ৰৰ মাধ্যমেৰে বাৰ্তা পঠাবলৈও কাম কৰে কেলছিয়ামে। বিভিন্ন বয়সৰ মানুহৰ কেলছিয়ামৰ চাহিদাও কিন্তু বিভিন্ন ধৰণৰ হয়। 1 পৰা 9 বছৰ বয়সৰ বাচ্চাসকলৰ দৈনিক 600 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন। 10 বছৰ বা তাতকৈ বেছি বয়সৰ শিশুসকলৰ দৈনিক 800 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। স্বাভাৱিক নাৰী আৰু পুৰুষ উভয়ৰে দৈনিক 600 মিলিগ্ৰাম কেলছিয়াম গ্ৰহণ কৰা প্ৰয়োজন। কেলছিয়ামৰ মাত্ৰা বৃদ্ধি পায় গৰ্ভৱতী ও গাখীৰ পান কৰোৱা মহিলাসকলৰ ক্ষেত্ৰত। গৰ্ভস্থ শিশুৰ বৃদ্ধিৰ কাৰণে আৰু গাখীৰৰ পৰিমাণ বৃদ্ধিৰ বাবে তেনে মহিলাৰ দৈনিক 500 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এনে দুটা খাদ্যৰ কথা ক'ম, যি দুটা খাদ্যই কেলছিয়ামৰ অভাৱ পূৰণ কৰিব। 1 নম্বৰ হৈছে তিল, 2 নম্বৰ হৈছে কাঠবাদাম। এতিয়া প্ৰশ্ন হৈছে খাব কেনেকৈ? এচামুচ বগা তিলত আছে 88 মিলিগ্ৰাম কেলছিয়াম। প্ৰতিদিনে ৰাতিপুৱা স্বাভাৱিক তাপমাত্ৰাৰ এগিলাচ পানীত এচামুচ বগা তিল মিহলাই সেই পানী পান কৰক। এনেকৈ খাবলৈ অসুবিধা পালে এচামুচ তিল মুখত দি ভালদৰে চোবাই এগিলাচ পানী খাব পাৰে। এনেদৰে খালেও আপোনাৰ কেলছিয়ামৰ অভাৱ পূৰণ হ'ব। ইয়াৰ পিছত 4টা কাঠবাদাম 20 মিনিট পানীত তিয়াই থৈ বাকলি গুচাই লওক আৰু বাদামখিনি খাওক। বগা তিল আৰু কাঠবাদামে আপোনাৰ কেলছিয়ামৰ চাহিদা পূৰণ কৰাৰ লগতে 5 পৰা 7 দিন নিয়মীয়াকৈ খোৱাৰ পাছত কেলছিয়ামৰ অভাৱজনিত হাড় অথবা জইণ্টৰ বিষো ভাল কৰে, চুলি সৰা কমিব আৰু আপুনি কামত বহুত বেছি উদ্যমী হ'ব পাৰিব। শাৰীৰিক ক্লান্তি পাহৰি উদ্যমী মনেৰে কামত আগবাঢ়ি যাব পাৰিব। গতিকে প্ৰিয় দৰ্শকসকল, আজিৰ পৰাই বগা তিল আৰু কাঠবাদাম খাবলৈ আৰম্ভ কৰক।